নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মহাৰাজা জয়ন্তী সামৰণি অনুষ্ঠানৰ শেষৰটো দিন আৰু এতিয়া স্কুল গৈ আছোঁ। আজি কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুল আহি পাই গ'লোহি, আমাৰ লগৰ আছে চাহ এই স্কুল আহি পাই গ'লে এইটো এতিয়া ফিল্ডত গৈ আছোঁ। ফিল্ডত কি হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফিল্ডত গৈ আছোঁ মানে আমাৰ বৰদলনি চেণ্ট্ৰেল কলেজৰ ওচৰত লিটিলকোট ফিল্ডত গৈ আছোঁ। তো তাৰ পৰাই শোভাযাত্ৰা আৰম্ভ হ'ব। তো আপোনালোকৰ তাত গৈ দেখুৱাই আছোঁ। তো আমি ফিল্ড আহি পাই গ'লোহি। তো আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিছে। তো খুবেই ভাল লাগিছে। তো চাই থাকক। তো আৰু সমন্বয় সংস্কৃতিৰ শোভাযাত্ৰা অংশগ্ৰহণ কৰিব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ছাৰ আৰু মহাকাশ যুৱ বৈজ্ঞানিক প্ৰিয়ংকা দাস কাকতি মেম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু যদি চেনেললৈ নতুনকৈ কোনোবা আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰচেছন আৰম্ভ হ'ল আৰু প্ৰচেছন কৰলৈকে কৰিব আপোনালোকক কৈ দিছোঁ। ইয়াৰ পৰা আমাৰ মৰমী তিনিআলি পাৰ হৈ বজাৰ তিনিআলিলৈকে যাব আৰু তাৰ পৰাই ঘূৰিব স্কুললৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। যাদৱ পায়েং ছাৰ আৰু প্ৰিয়ংকা মেম আগত গৈ আছে। আপোনালোক কাৰ চেণ্টাৰত চাওক, তাত গৈ আছে। আৰু এনেকৈ মৰমী তিনিআলি পাৰ হৈ বজাৰ তিনিআলিৰ পৰা ঘূৰি অহা হ'ল। প্ৰচেছন কৰা হৈ গ'ল আৰু অতিথিসকলক এনেদৰে ভোজন চাই লওক। আৰু বিভিন্ন অতিথিসকলক আমন্ত্ৰণ কৰা হৈছিল আৰু তাৰে ভিতৰত শিক্ষামন্ত্ৰী ছাৰ ৰণোজ পেগু ছাৰ আৰু সকলোৱে চিনি পাই নিতুমণি শইকীয়া ছাৰ আহিছে আৰু তেওঁ কথা দুআষাৰমান আপোনালোকে শুনক। নোহোৱা হ'ল। লগত তেওঁলোক ভপলিয়ালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ। মোৰ ল'ৰাটোক ইয়াত নপঢ়োঁ, মোৰ ছোৱালীজনীক এওঁৰ তলত মই নপঢ়োঁ, এনেকৈ ভাবিলোঁ। সেইটো ভুল আছিল তেতিয়া। 2 নম্বৰ, একাংশ শিক্ষক দায়ী। মোক বহুত শিক্ষকে এই কথাটো ক'লে বেয়া পায়।
কিন্তু উপায় নাই। সেইসকল শিক্ষক দায়ী যি নিজৰ বিদ্যালয়ত তেওঁ অধ্যক্ষ, তেওঁ প্ৰধান শিক্ষক, কিন্তু পঢ়ুৱাই আছিল 5, 6, 7, 8, হঠাৎ 9ত তেওঁ ল'ৰাটোক বা ছোৱালীজনীক নিজে পঢ়ুৱা বিদ্যালয়খনৰ পৰা লৈ গুচি গৈছে আৰু লৈ গৈ ওচৰৰ এখন বেলেগ প্ৰাইভেট বিদ্যালয়ত নাম লগাই দিছে। মই আপোনালোকক কোনো সাধু কথা কোৱা নাই, মোৰ চকুৰ আগত জিলিকি থকা দৃশ্য কৈছোঁ। যেতিয়া তেওঁ নিজৰ বিদ্যালয়খনৰ অধ্যক্ষৰ আসনত বহি থকা মানুহজনে নিজৰ সন্তানক যেতিয়া বেলেগ এখন বিদ্যালয়ত গৈ ক্লাছ 9 বা 8 বা 10 মেট্ৰিক পৰীক্ষাৰ আগে আগে যেতিয়া বেলেগ এখন বিদ্যালয়ত গৈ ভৰ্তি কৰি দিছে, সেই বিদ্যালয়খনৰ সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ সহপাঠীবিলাকৰ মনত কি ভাৱ হ'ব পাৰে কওক? সেই ছোৱালীজনী, সেই ল'ৰাটোৱে ঘৰত গৈ মাক দেউতাকক যেতিয়া ক'ব আমাৰ প্ৰিন্সিপাল ছাৰৰ ল'ৰাটোক লৈ গ'ল নহয় আমাৰ বিদ্যালয়ৰ পৰা, সেই সময়ত সেই অভিভাৱকবিলাকৰ মনত কি প্ৰশ্ন হ'ব পাৰে? আৰে প্ৰিন্সিপালে লৈ গ'ল মানে? যিজন প্ৰধান শিক্ষক, যিজন অধ্যক্ষৰ নিজৰ বিদ্যালয়খনৰ ওপৰত আস্থা আৰু বিশ্বাস নাই, যিজন প্ৰধান শিক্ষকে নিজৰ সন্তানক নিজৰ বিদ্যালয়ত মানুহ কৰিব নোৱাৰো বুলি ভাবি আন বিদ্যালয়ত যেতিয়া তেওঁ নামভৰ্তি কৰি দিয়ে, সেই বিদ্যালয়খনত ওচৰৰ কোন অভিভাৱকৰ সদ্ভাৱ থাকিব আপোনালোকে কওক? নাথাকে। সেইসকল শিক্ষক দায়ী আৰু সেই প্ৰধান শিক্ষক আৰু সেই অধ্যক্ষসকলৰ পথেই ল'লে পৰৱৰ্তী সময়ত আন একাংশ শিক্ষকে। এতিয়া ভাবিছে গধূলি 6টা আৰু ঘৰলৈ আহিছিলোঁ, জাকে চাকে পিন্ধি ল'লোঁ আৰু এতিয়া স্কুল গৈ আছোঁ। কণ্ঠশিল্পীসকল আহিব, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক। আপোনালোকক কৈছিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানৱ ৰবীন্দ্ৰ আহিব বুলি, তো আহিলে আৰু গীত পৰিৱেশন কৰি আছে, তো আপোনালোকে শুনক। আৰু আপোনালোকক কৈছিলোঁ গীত পৰিৱেশন কৰিবলৈ বিপুল চেতিয়া ফুকন ছাৰ আহিব বুলি, তো আহিলে আৰু গীত পৰিৱেশন কৰি আছে। তো আৰু এতিয়া বাজিছে 1:45 ৰাতিপুৱাই হ'ল আৰু। তো এয়া দেৱজিত ল'ৰা আহিলে, তো আৰু পাপৰি বা আহিছে, তো সকলোৱে গীত পৰিৱেশন কৰি আছে এনেধৰণে। তো আপোনালোকক শেষত নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো সামৰিব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।